পূব আকাশত বেলি ওলাইছে। আমি আহিছোঁ ৰাতিপুৱাই আজি। আৰম্ভ কৰিলেই নেকি? নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। আজি আমি পুৱাৰ পৰাই তাঁত লগাইছোঁ। দুপৰীয়া ৰ'দ চোকা হ'লে অলপ কষ্ট হয়, সেয়েহে পুৱাৰ পৰাই আৰম্ভ কৰিছোঁ। মায়ে মই আৰম্ভ কৰিছোঁ। অলপ দেৰিকৈ বাইদেউ আহিব ঘৰৰ কাম বনখিনি কৰি। তেন্তে ব'লকচোন আজিৰ ব্লগটো আমি ইয়াৰ পৰাই আৰম্ভ কৰোঁ। বিহানী শেষ হ'ল, মায়ে সেই হিচাপ কৰিছে, জানো কেতিয়া হয়গৈ। আজি বাৰু বতৰটো ঠাণ্ডাৰ কাৰণে চাগে তাঁতখন সোনকালে শেষ হ'ব। বতৰটো ভালেই কৰিছে আজি, একদম আশীৰ্বাদ হিচাপে দি দিছে আৰু দেউতাই আকৌ ৰ'দ দিব বুলি আহিলে চাব আকৌ চালি বনাই দিবলৈ লৈছে। আমি নালাগে বুলি কৈছোঁ, দেউতাই নুশুনেই। ৰ'বাচোন যে যেতিয়া ৰ'দ দিব বোলে গম পাবা। আমাৰ তাঁত লগোৱা হৈ গ'ল। তাঁতখন হোৱাৰ পিছতে মই ঘৰলৈ আহিলোঁ। মোৰ মাহঁতৰ ঘৰ মানুহজনৰ ঘৰৰ পৰা মাত্ৰ 5 কিলোমিটাৰ আঁতৰতহে হয়, সেইকাৰণে যেতিয়াই মন যায় আহিব পাৰি আৰু সেইটোৱে সুবিধা আৰু মোৰ কাৰণে সুখৰ বিষয়। আৰু এতিয়া ঘৰ আহি পালোহি, চাহ খোৱাই নাই। প্ৰথমতে বোলো ভিডিঅ' এটাকে বনাই লওঁ, তাৰপিছত আপোনালোকক বোলোচোন অকণমানকৈ মাহঁতৰ ঘৰৰ পদূলি অকণমান আজি দেখুৱাওঁ। আৰু মাহঁতৰ ঘৰৰ পদূলিতে চাওকচোন, এইজোপা ইমান ধুনীয়া এইজোপা ফুল ফুলি আছে। এই ফুলপাহ দেখিবলৈ যিমান ধুনীয়া, ইয়াৰ গোন্ধটো বৰ ধুনীয়া হয়। আপোনালোকক যদি মই মোবাইলত এনেকৈ গোন্ধোৱাই দিব পৰা হ'লে গোন্ধোৱাই দিলোঁহেঁতেন। চাওক ইমান ধুনীয়াকৈ ফুলিছে, চাওক এইফালে ফুলি আছে, এইফালে। আৰু তাৰ কাষতে এজোপা আছে, এইজোপা এতিয়ালৈকে ফুলা নাই, ফুলিব। আৰু ফুলিলে মানে ইয়াৰ আপোনালোকক দেখুৱাম, যদি মই সেই সময়ত আহোঁ আপোনালোকক দেখুৱাম। ইমানেই ধুনীয়া ফুলে। এজোপা ফুলি আছে দেখুৱাওঁ, সেইজোপা সেই ওপৰত আছে, সেই বাঁহ গছৰ সেইফালে আছে। সেইজোপা অৰেঞ্জ কালাৰ আপোনালোকে দেখিছে নাই জানো, সেইজোপা কমলা ৰঙৰ, এনেকৈ ঘণ্টা টাইপত ফুলে, বৰ ধুনীয়া থোপা থোপাকৈ ফুলে, দেখিবলৈ বিৰাট ভাল লাগে। আৰু এইফালে অকণমান যদি আমি মানে পদূলিৰ পৰা অকণমান যদি আগবাঢ়ি দিওঁ, সেইজোপা চাওকচোন কি লাগি আছে, কি পামলখি, একদম থপা থপে লাগিছে। সৰুতে এইবিলাক খাবলৈ বিচাৰি ফুৰোঁ মানে। এতিয়া দেউতাই ঘৰতে আনি ৰুলেহি, এতিয়া দেখিলেও খাবলৈ মন নাযায়। এইফালে চাওক এনেকৈ পদূলিতে দেউতাই ৰুই থৈছে। আৰু মোৰ ল'ৰা ঘৰ পাই আহিয়ে এনায়েকৰ ঘৰ পাই একদম লাগিয়ে গ'ল খেলিবলৈ। এই দুটা চাওক, এজনে খেলিছে বালি, এজনে খেলিছে গাড়ী, সমানে আৰু। আহিবা, মুখখন দেখুৱাই দিয়া আকৌ, ধূলি খেলি কি হ'ল দেখুৱাই দিয়া। চাওঁ চাওঁ জীউমনা, চাওঁ জোনমনা মুখখন দেখা দে, ইয়াতে জীউ আহি পায়ে একদম বালি খেলাত লাগি গ'ল পৰা। আৰু এইফালে এইজন মোৰ দাদা হয়, দোকানৰ পৰা আহিছে। 2 বজাত দোকান বন্ধ কৰিব লগা হৈছে বাবে সি আজিকালি সোনকালেই পায়হি। আৰু ঘৰত যিহেতু অলপ কাম আছে, সেইকাৰণে সি ক'তো নৰয়, পোনে পোনে ঘৰলৈ আহে। আৰু যদি আমি অকণমান আগবাঢ়ি দিওঁ, এইয়া দেউতাই দাদাই দোকানৰ বাৰীৰ পৰা অমিতা আনিছে। মা দেউতা দুইজনেই বহি খাইছে, কিন্তু মা নোলাওঁ বুলি কৈছে কাৰণে দেউতাককে দেখুৱাই আছোঁ। এয়া মোৰ দেউতা হয়, একদম পকা পকা অমিতা খাইছে। আৰু দাদাই আহিয়ে কামত, আৰু পুখুৰীটো এইবাৰ একেবাৰে শুকাই গ'ল আৰু যথেষ্ট বামো হৈ গ'ল। সেইকাৰণে দাদাই অকণকৈ এনেকৈ মাটিবিলাক তুলি দিছে পাৰলৈ, আৰু বোকাবিলাকো মাৰি দিছে। আৰু যিহেতু আমি গাঁৱৰ মানুহ নহয় জানো, এইখিনি কামটো এইকেইটা দিনতে কৰিবই লাগিব, আৰু বন্ধও পাইছে তাতে। বন্ধুসকল, আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। মাহঁতৰ ঘৰলৈ আহিছোঁ যিহেতু, লাহে ধীৰে চাহ তাহ খাওঁগৈ। আৰু সকলোৰে ভাল হওক, ভালকৈ থাকক। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাহেকৈ লাইক এটা কৰিব। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে, যদি ভাল লাগে আৰু ছাবস্ক্ৰাইব এটা কৰিব, তেতিয়াহে চেনেলটো আগবাঢ়ি যাব। আৰু তেনেহ'লে আজিলৈ নমস্কাৰ।